Oh no. বল ৰাগিনী কামত লাগ হাই তই একদম টেনশ্যনে ল'ব নালাগে চা মই তোৰ কাৰণে ফিল গুড কিটো লৈ আহিছোঁ টিছুজ ফৰ ইয়ৰ টিয়াৰ্ছ চকলেটছ টু আপলিফ্ট ইয়ৰ মুড আৰু লগতে আছে স্কিন কেয়াৰ টু আপলিফ্ট ইয়ৰ ফেচ বল একেলগে স্কিন কেয়াৰ কৰোঁ মোক হাৰ্ট কেয়াৰহে লাগে এতিয়া স্কিন কেয়াৰ কি কৰিম আৰে গ্লো আপটোৱে বেষ্ট ইভেণ্ট হয় সেই গানটো শুনা নাই দিল পে পত্থৰ ৰাখকে মুহ পে স্কিন কেয়াৰ কৰ লিয়া মেকআপহে আছিল নেকি আজিতো এটলিষ্ট লিৰিক্স শুদ্ধ কৰিবলৈ বাদ দে তই চাওঁ ভিতৰলৈ যাওঁ আহ এতিয়া প্ৰথম আমি লগাম প্লামৰ নাইচিনামাইড চিৰাম এই চিৰামটোৱে যেনেকৈ তোৰ দাগবিলাক নাইকিয়া কৰিব তেনেকৈ সময়ৰ লগতে তোৰ বেয়া মেমৰিজবিলাকো নাইকিয়া হৈ যাব তই টেনশ্যনে ল'ব নালাগে আই উইচ মোৰ মনটো আৰাম দিবলৈ কিবা প্ৰডাক্ট থাকিলে হয় তোৰ মনৰ কথা নাজানো কিন্তু এই চিৰামটোৱে তোৰ স্কিনটো ডেফিনেটলি আৰাম দিব এতিয়া নেক্সট এই ৰাইচ ৱাটাৰ আৰু নাইচিনামাইড মইশ্চাৰাইজাৰটো লগা এই মইশ্চাৰাইজাৰটো যেনেকৈ তোৰ স্কিন বেৰিয়াৰ ইম্প্ৰুভ কৰিব তেনেকৈ আমি তোৰ ইম'চনেল বেৰিয়াৰ ইম্প্ৰুভ কৰিবলৈ ট্ৰাই কৰিম চ' দেট তোৰ ফিউচাৰত হাৰ্টব্ৰেক নহওক ল থেংকছ ৰে ইউ আৰ দ্য বেষ্ট এণ্ড আই লাভ দ্য ফিল গুড কিট মই জানিছিলোঁ তই ভাল পাবি বুলি তই যদি প্ৰডাক্টকেইটা আকৌ ৰিষ্টক কৰিব খোজ মোৰ কোডটো ইউজ কৰিলে এক্সট্ৰা ডিছকাউণ্টটো পাবি ডোণ্ট ৱৰি ইউ উইল গেট থ্ৰু দিছ এণ্ড চ' উইল ইউৰ স্কিন